Welcome back to my YouTube channel. আজি মানে মই বহুত দিন ধৰি মোৰ গা বেয়া আছিলে তো তাৰ কাৰণে আপোনালোকৰ মাজলৈ মই ভিডিঅ' আনিব পৰা নাছিলোঁ কিন্তু যিহেতু এতিয়া মোৰ গা সম্পূৰ্ণৰূপে ভাল হৈছে তো আজিৰ পৰা মই আপোনালোকৰ মাজলৈ নিয়মিতভাৱে ডেইলি ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰিম তো আজি মই যেহেতু গা ভাল পাইছোঁ তাৰ কাৰণে আপোনাক মই আজি দেখুৱাম স্পাইডাৰ ৱাকিং ৰবট পিছত ৱাকিং ৰবট পিছত আছে আপোনাৰ ক্লাইম্বিং ৰবট মানে স্পাইডাৰ মানে মকৰা যাক আমি মাকৰা বুলিও কওঁ মাকৰাই কেনেকৈ খোজ কাঢ়ে এই আপা এজনে গোৱালপাৰা আপা এজনে মানে ৰবট টাইপত এটা বস্তু সাজি ওলাইছে মকৰা টাইপৰ এইটো মানে কেনেকৈ খোজ কাঢ়ে লগতে আমি যেনেকৈ খোজ কাঢ়োঁ এনেকুৱা ৰবট মানে তেখেতে এটা এই আপাটোৱে মানে এটা ৰবট সাজি ওলাইছে লগতে ৰছীৰ ওপৰেদি কেনেকৈ ৰবটে বগাই যাব পাৰে তেনেকুৱা এটা বস্তু আৰু কিবা ইত্যাদি ইত্যাদি এটচেট্ৰা বস্তু সজাই উলিয়াইছে ল'ৰাজনে তো তাৰ কাৰণে মই এতিয়া যাব লাগিব গোৱালপাৰা তো চলক পাৰ্টনাৰ এতিয়া গোৱালপাৰালৈ এতিয়া মানে যোনটো আপাক লগ কৰিব গৈ আছোঁ সেই আপাটোৰ নাম হৈছে শৰৎ ৰাভা ঘৰ গোৱালপাৰাৰ হলমাৰী বাপুজীনগৰ আপোনাৰ নাম মোৰ নাম শৰৎ ৰাভা বাপুজীনগৰ গোৱালপাৰা এইটো কি বস্তু প্ৰথম বস্তুটো স্পাইডাৰ ৱাকিং ৰবট মানে এইটো আচ্ছা স্পাইডাৰ টাইপত যায় মানে স্পাইডাৰ টাইপত আচ্ছা এইটো ইয়াতে এটা আছে ৱাকিং ৰবট এইটো ৱাকিং ৰবট আচ্ছা খোজ কাঢ়িব পাৰে আচ্ছা আৰু এইটো ক্লাইম্বিং ৰবট তাৰমানে আপোনাৰ ৰছী এটা লাগিব ৰছী নহ'লে মানে নহয় আচ্ছা ইয়াতে কৰি দিওঁ আচ্ছা জবৰদস্ত বস্তু ভাই আৰু এইটো মিনি টেসলা এটা ৱায়াৰলেছ কমিউনিকেশ্যন এইটো আৰু এতিয়া লেভিটেশ্যন মেচিন মানে কোনোটা অবজেক্ট তাৰমানে শূন্যত ৰাখিব পাৰে আচ্ছা আৰু এইবিলাকটো ষ্টেৰিং তাৰমানে আমাৰ যেনে চিপছ খায় চিপছৰ জাবৰ জোঁথৰবিলাক বেকাৰ পেলাই দিয়ে যাৰ ফলত মানে পৰিৱেশখিনি লেতেৰা হয় যে মানে এইটো প্লাষ্টিক পুৰাটি মানে ইলেক্ট্ৰিচিটি যাতে প্ৰডিউচ কৰা হয় আচ্ছা আৰু এইবিলাকটো লাইট আছে আপোনাৰ এটা হৈছে গ্ৰেভিটি ক্লক তাৰমানে অকল গ্ৰেভিটি ইউজ কৰা হৈছে আৰু ইয়াত বেটাৰী ফিউল কোনো ধৰণৰ মানে বস্তু এটা ইউজ কৰা হয় আৰু এইফালত এটা লাইন ফ্ল'য়িং ৰবট মানে ইয়াতে কি হয় তাৰমানে এটা লাইন থাকে আচ্ছা কলা দাগ থাকে কলা দাগৰ লাইনে মানে সেইটো যায় তুমি এনেই টেকনিকেল কিবা হেৰি কৰিছা নেকি টেকনিকেল কৰা নাই ঘৰতে মই সৰুৰ পৰাই কৰোঁ আচ্ছা ৰাম আছে আৰু টেকনিকেল হয় বহুত ভাল লাগিল